হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভালেই নিশ্চয়। আপোনালোকে চাই আছে প্ৰগতি অসম ইউটিউব চেনেল আৰু আজি আমি আলোচনা কৰিম Now, now, happy birthday. Right now. বন্ধুসকল। ভিডিঅ'টো চাই বুজি পালে আজি আমাৰ আলোচ্য বিষয় কি, তেন্তে ব'লক বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি বহু মেল মিটিঙত দেখা পাওঁ যে বহু জ্ঞানী ব্যক্তি তথা বহু চোকা মানুহে জনতাৰ ওচৰত কথা ক'ব নোৱাৰে বা বক্তৃতা দিব নোৱাৰে, অথচ তেওঁ বহু জ্ঞানৰ অধিকাৰীও হয়। কিন্তু এনে কিয় হয়? বা বিভিন্ন বক্তৃতা প্ৰতিযোগিতাতো বহু প্ৰতিযোগীয়ে ভালকৈ অভ্যাস কৰাৰ পাছতো ভাল পাৰদৰ্শিতা দেখুৱাব নোৱাৰে। ইয়াৰ কাৰণ কি? এই ভিডিঅ'টোত সকলোবোৰ কথা আলোচনা কৰা হ'ব আৰু এই ভিডিঅ'টোত চোৱাৰ পিছত 90% কনফিডেন্সত বক্তৃতা দিব পাৰিব আৰু প্ৰতিযোগী ভাইটি ভণ্টিসকলো উপকৃত হ'ব। বন্ধুসকল, মঞ্চত কথা ক'ব নোৱাৰাটো এক বেমাৰৰ নিচিনা হয়, যাক মঞ্চবৃত্তি বুলি কোৱা হয়। আৰু এই ৰোগৰ লক্ষণবোৰ হৈছে মুখখন শুকাই যায়, মাত কঁপে, হাত ভৰিবোৰ কঁপে বা জঠৰ হৈ পৰে, মুখত অত্যাধিক সেপ জমা হয়, মাথা বিষ হয়, ব্লাড প্ৰেছাৰ বাঢ়ে, উশাহ ঘন ঘন হয় ইত্যাদি। মানে আমি নাৰ্ভাছ হৈ যাওঁ। তেন্তে এইবোৰৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম আৰু কেনেকৈ আমি এজন যোগ্য বক্তা হিচাপে বক্তৃতা দিব পাৰিম? তাৰ বাবে আমি যিমান পাৰোঁ মাতটো নকঁপোৱাকৈ ক'বলৈ চেষ্টা কৰিম আৰু বক্তৃতা দিয়াৰ আগত এটা কল খাই ল'ম। ই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে আৰু যদি সম্ভৱ এটা চুইংগাম চোবাই থাকিব লাগে। ই মাতটো নকঁপোৱাত সহায় কৰে। আমাৰ হাত ভৰিবোৰ অলপ লৰাই থাকিব লাগে। একেস্থিৰে বহি থাকিব নালাগে। অনুষ্ঠানলৈ সোনকালে যাব লাগে আৰু পৰিৱেশটোৰ লগত চিনাকি হ'ব লাগে। বন্ধুসকল, আটাইতকৈ গুৰুত্বপূৰ্ণ টিপছটো হৈছে যেতিয়া আপুনি ভাষণ দি থাকিব তেতিয়া কাৰো চকুলৈ নাচাব। কিন্তু যদি আপুনি ৰাইজৰ চকুলৈ নাচায় বা ৰাইজলৈ নাচায় তেতিয়া কথাটো বেয়া হ'ব আৰু আপোনাক গৌৰৱী বুলি ক'ব। গতিকে আপুনি যেতিয়া ভাষণ দি থাকিব তেতিয়া সভাখনৰ প্ৰত্যেকজন ব্যক্তিৰ কপাললৈ বা মূৰলৈ চাব। সদনে ভাবিব আপুনি তেওঁলোকলৈকে চাই আছে আৰু কথাখিনি যিমান পাৰে ৰসালকৈ ক'ব চেষ্টা কৰিব, যাতে আপুনি যিখিনি কথা কৈ আছে আপুনি নিজেই ৰস পাইছে আৰু আপুনি ৰস পোৱা মানেই দৰ্শকেও ৰস পাব আৰু আপুনি দৰ্শকৰ মাজত সোমাই যাব চেষ্টা কৰিব লাগিব। যদি সৰু সৰু ল'ৰা ছোৱালী হয় তেন্তে কথাখিনি বেছি সহজকৈ ক'ব লাগিব। যদি কলেজীয়া পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী হয় তেন্তে তথ্যৰ ওপৰত ভাষণ দিব লাগিব আৰু যদি আদৰ্শ ব্যক্তি হয় তেন্তে তত্ত্বৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু আপুনি দৰ্শকক দেখুৱাব নালাগিব যে আপোনাৰ ভয় লাগিছে। যিমান পাৰে সহজ হ'বলৈ চেষ্টা কৰিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় আই অসম।